নমস্কাৰ ম্যাথছ মাউণ্টেইনৰ তোমালোকক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম দশম শ্ৰেণীৰ অনুশীলনী 8.4 অৰ্থাৎ ত্ৰিকোণমিতি চেপ্টাৰটোৰ 8.4 ৰ কুৱেশ্যন নম্বৰ 5 যিটো আছে তাৰ যিবিলাক অভেদ্যৰ প্ৰমাণ কৰিব লগা আছে সেইবিলাকৰ 1 আৰু 2 টো ইয়াতে আলোচনা কৰিম। এই কুৱেশ্যন নম্বৰ 5 কেইটা বহুতো ছাত্ৰছাত্ৰীয়ে টান পায়। যদি তোমালোকে ভালদৰে এই কুৱেশ্যন কেইটা সলভ কৰিব চেষ্টা কৰা তেন্তে বহুখিনি সহজতে সলভ কৰিব পাৰিবা। কিন্তু তাৰ আগত এই অনুশীলনটো আৰম্ভ কৰাৰ আমি কেইটা সূত্ৰ চাই লওঁ। এই সূত্ৰকেইটা তোমালোকৰ সম্পূৰ্ণৰূপে মুখস্থ থাকিলে তোমালোকে এই অনুশীলনটো ভালদৰে বুজি পাবা আৰু নিজে কৰিব পাৰিবা। ঠিক আছে, গতিকে এই যে বীজগণিতৰ অভেদকেইটা মই ইয়াতে লিখিছোঁ এইকেইটা মই একদম এই অনুশীলনটোৰ বাবে ইম্পৰ্টেণ্ট কেইটা লিখিছোঁ আৰু যদি ইয়াতকৈ তোমালোকৰ বাকীকেইটা মুখস্থ আছে তেন্তে বহুত ভাল কথা। লগতে ত্ৰিকোণমিতিৰ যিকেইটা ধৰ্ম আছে এই sin a প্ৰতিক্ৰম কি হয় 1/cos a, ঠিক সেনেকৈ sin a/cos a = tan a, এইকেইটা সম্পূৰ্ণৰূপে মুখস্থ থাকিব লাগিব। লগতে ত্ৰিকোণমিতিৰ যিকেইটা অভেদ আছে sin square a + cos square a = 1, 1 + tan square a = sec square a, 1 + sec square a = cosec square a, এইকেইটা সম্পূৰ্ণৰূপে মুখস্থ কৰি ল'বা। মই ইয়াতে ভিডিঅ'টো দি দিছোঁ, তোমালোকে ইয়াতে স্ক্ৰীনশ্বট মাৰি ল'বা, লৈ মুখস্থ কৰি ল'বা। গতিকে আমি পলম নকৰি অনুশীলনী আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1 টো চোৱা। কুৱেশ্যন নম্বৰ 1 টোত কি দিয়া আছে? cosec θ - cot θ হোল স্কুৱেৰ = 1 - cos θ / 1 + cos θ। এনেকুৱা ধৰণৰ অনুশীলনীৰ মানে এনেকুৱা কুৱেশ্যনবিলাক কৰিবৰ কাৰণে তোমালোকৰ প্ৰথম কাম কি জানানে? এই যে ত্ৰিকোণমিতিৰ অনুপাতবিলাক আছে এইখিনি লেফ্ট হেণ্ড সাইড, এইখিনি ৰাইট হেণ্ড সাইড আছে। সদায় আমি আৰম্ভণিত লেফ্ট হেণ্ড সাইডৰ পৰা কৰিব চেষ্টা কৰোঁ। এই যিটো অনুপাত দিয়া থাকে এই অনুপাতকেইটাক সাইন বা কচলৈকে তোমালোকে কনভাৰ্ট কৰি ল'ব। কনভাৰ্ট মানে সলনি কৰি ল'ব লাগিব। ইয়াতে চোৱা cosec আৰু cot দিয়া আছে। এইটোৰ দ্বাৰা আমি যদি কৰিব বিচাৰোঁ অলপমান আমাৰ কুৱেশ্যনটো কৰাত প্ৰব্লেম আহে। যদি আমি সাইন বা কচলৈকে যদি লৈ যাওঁ তেন্তে এইকেইটা কুৱেশ্যন আমি কৰাত একদম সহজ পাম। ঠিক আছে, গতিকে মই ইয়াৰ আগত দিয়া অভেদকেইটাৰ সহায় লৈ ইয়াতে চোৱা cosec a আমি cosec a = 1/sin a, ঠিক সেনেকৈ cot a = 1/tan a বা cot a = cos/sin a, এই এনেকুৱা ধৰণে আমি সলাই ল'ব পাৰিম। ঠিক আছে, গতিকে মই LHSটো পাতি লওঁ। cosec θ - cot θ হোল স্কুৱেৰ। এইটো চোৱা কেনে cosec θ = কি লিখিব পাৰি? 1/sin θ লিখিব পাৰি মাইনাছ cot θ = কি লিখিব পাৰি? cos θ / sin θ লিখিব পাৰি। যদি সেইকেইটা মনত থাকে তোমালোকে একদম সহজতে এইবিলাক গম পাবা। হোল স্কুৱেৰ দিয়া আছে। তাৰপিছত আমি কি ক'লোঁ? সাইন আৰু কচলৈকে লৈ গ'লোঁ এইকেইটা। নেক্সট আমাৰ কাম হ'ল এইটো এটা ভগ্নাংশ 1/sin θ মাইনাছ cos θ / sin θ, এইটো এটা ভগ্নাংশ। গতিকে ভগ্নাংশটো বিয়োগ কৰিব চেষ্টা কৰিম। ভগ্নাংশৰ বিয়োগ কেনেকৈ কৰে? যদি তলৰ কেইটা একে থাকে তেনেহ'লে চিধা আমি কি কৰিম? তলৰ কেইটা দুটা যেন আমি এটা পাতি ল'ম আৰু ওপৰৰ কেইটা যেনেকৈ আছে এনেকৈ পাতি দিম 1 - cos θ হোল স্কুৱেৰ। ঠিক আছে, গতিকে এবাৰ এইখিনিৰ ওপৰত হোল স্কুৱেৰ আছে। হোল স্কুৱেৰ আছে মানে কি ওপৰখিনিৰ ওপৰতো স্কুৱেৰ আছে, তলৰখিনিৰ ওপৰতো স্কুৱেৰ আছে। তাৰপিছত চোৱা এতিয়া এইটো কি আছে? ওপৰখিনিৰ ওপৰত স্কুৱেৰ আছে। গতিকে 1 - cos θ হোল স্কুৱেৰ দিলোঁ আৰু তলতো এনেকৈ এক্সট্ৰাকৈ স্কুৱেৰ দিলোঁ sin স্কুৱেৰ θ। এইটো মনত ৰাখিবা, sin θৰ ওপৰত যদি গোটেইখিনিৰ স্কুৱেৰ থাকে আমি এনেকৈ স্কুৱেৰটো ইয়াতে লিখিলোঁ। ঠিক আছে, নেক্সট চোৱা ওপৰখিনি আমি একো নকৰোঁ, বৰ্তমান এনেকৈ ৰাখোঁ 1 - cos θ হোল স্কুৱেৰ sin স্কুৱেৰ θ। ইয়াতে চোৱা অলপ আগত আমি সূত্ৰটো ব্যৱহাৰ কৰি যাওঁ। কি আছিল এইটো? প্ৰথম 1 নম্বৰ অভেদটো sin স্কুৱেৰ θ + cos স্কুৱেৰ θ = 1। ইয়াৰ পৰা sin স্কুৱেৰ θ মানটো কি পাম? cos স্কুৱেৰ θ টো সেইফালে যদি গুচি যায় কি হ'ব? মাইনাছ হৈ যাব। গতিকে 1 - cos স্কুৱেৰ θ পামনে? গতিকে চোৱা sin স্কুৱেৰ θ মানে হ'ব 1 - cos স্কুৱেৰ θ। ঠিক আছে, নেক্সট আমি এইখিনি ইয়াতে কৰোঁ। ওপৰখিনি কি কৰিম আমি? চোৱা x স্কুৱেৰ বুলি যদি থাকে আমি কি কৰোঁ? x স্কুৱেৰ মানে হ'ল x পূৰণ x লিখিব পাৰোঁ নে নাই? ঠিক সেনেকৈ 1 - cos θ হোল স্কুৱেৰ আছে। গতিকে এইখিনি কি দুইবাৰ লিখিব পাৰিম নে নাই? 1 - cos θ ইনটু 1 - cos θ লিখিব পাৰিম। গতিকে এইখিনি লিখি দিলোঁ। নেক্সট তলৰখিনি আমি চাওঁ কি আছে? তলৰখিনি 1 - cos স্কুৱেৰ θ আছে। এই 1টো আমি 1 স্কুৱেৰ লিখিব পাৰোঁ নাই? 1 মানে এইটো 1 স্কুৱেৰ একে হয়। গতিকে আমি এই 1টোক ভাবি ল'ম কি জানেনে? 1 স্কুৱেৰ বুলি। অৰ্থাৎ তেতিয়া যদি ভাবোঁ a স্কুৱেৰ - b স্কুৱেৰ নিচিনা সূত্ৰটো হৈ যাব। a স্কুৱেৰ মানে কি? 1 স্কুৱেৰ, b স্কুৱেৰ মানে কি? cos স্কুৱেৰ। ঠিক আছে, a স্কুৱেৰ - b স্কুৱেৰ মানে কি আছিল আকৌ? a + b ইনটু a - b আছিল। গতিকে এই সূত্ৰটো মতে ভাবিম a ঠাইত ইয়াতে কি আছে? 1 আছে, b ঠাইত আছে cos। গতিকে a স্কুৱেৰ - b স্কুৱেৰ হ'লে a + b ইনটু a - b। এতিয়া ওপৰে তলে যদি তোমালোকে চোৱা দেখাবা কোনটো কটা যাব। গতিকে 1 - cos θ 1 - cos θ কটা গ'ল। কটা গ'ল কি ৰ'ল?
cos theta by 1 plus cos theta এবাৰ এইখিনি তোমালোক চোৱা এই RHS আছে ঠিক আছে গতে এইখিনি লিখিলো RHS আমাৰ কাম হৈ গল লেফট হ্যান্ড সাইডৰ পৰা আমি কি কৰিলো ৰাইট হ্যান্ড সাইড দেখুৱাই দিলো হল গতে আমি নেক্সট কোৱেশ্চন চাও এই 2 নম্বৰ কোৱেশ্চনটো চোৱা cos a by 1 plus sin a plus 1 plus sin a by cos a equal to 2 sec a দেখুৱাব লাগে যেহেতু আমি লেফট হ্যান্ড সাইডত বহুত দীঘল কোৱেশ্চন আছে এইখিনিৰ পৰা আমি কৰিব পাৰিম ঠিক আছে গতে আমি লেফট হ্যান্ড সাইডটো পাতি লও cos a by 1 plus sin a 1 plus sin a by cos a মই যেতিয়া আগৰ কোৱেশ্চনটো কৰোতে তোমালোক প্ৰথম নিয়মটো কি দিছিল যদি অনুপাত বিলাক বেলেগ হৈ থাকা sin বা cos লৈ যাব লাগে কিন্তু ইয়াতেতো গোটেইটা sin cos হৈ আছে গতে আমাৰ হেইটো কাম ইয়াতে কৰা দৰকাৰ নাই ইয়াতে আমি কি কৰিম ডাইৰেক্ট এটো কি ধা হৈছে ভগ্নাংশ আছে ইয়াতে ভগ্নাংশ আছে এই ভগ্নাংশটো যোগ কৰি দিম ইটাতো তলৰ কিটা ভগ্নাংশ যোগ কৰাৰ কাৰণে তলৰ কিটা হৰ কিটা বেলেগ বেলেগ হলে কেনেকৈ যোগ কৰে চোৱা a by b plus c by d যদি হয় এটা তলৰ হৰ কিটা বেলেগ বেলেগ হয় সিধা আমি কি তলৰ কিটা পূৰণ কৰি দিম ইয়াতে পাতি দিম এইকিটা পূৰণ কৰি দিম a into d plus এইকিটা পূৰণ কৰি দিম c into b হৈ গল এনেকুৱা ধৰণে এটো পূৰণ কৰিম সিধা একো টেনচন লব নালাগে ইয়াতে চোৱা তলৰ কিটা পূৰণ কৰি তলত পাতা 1 plus sin a into cos a কেনেকৈ কৰো মই অংকটো কেনেকৈ কৰি আছো তোমালোকে ভালদৰে চাই যাবা লিখি তাৰপিছত এই ওপৰৰ cos a টো তলৰ cos a টো লগত পূৰণ হ'ব cos a x পূৰণ x x স্কয়াৰ হৈ যায় গতে cos a হলে cos স্কয়াৰ হৈ যাব cos স্কয়াৰ a মাজত প্লাস চিন আছে এটো এই প্লাস টো এটা পাতি দিলো নেক্সট উপৰ এই উপৰখিনি তলৰখিনি লগত পূৰণ হ'ব 1 plus sin a 1 plus sin a একে আছে যেটো এইখিনি হোল স্কয়াৰ দি দিম আমি 1 plus sin a হোল স্কয়াৰ হৈ গল নেক্সট লাইনটো চোৱা তলখিনি আমি একো নকৰো বৰ্তমান কি কাৰণ মই তলখিনি একো কৰা তোমালোক অলপ পিছত বুজি পাবা মই আৰু দুই লাইন কৰাৰ পিছত তোমালোক গম পাই যাবা বৰ্তমান আমি একো নকৰো উপৰখিনি ভাঙিব চেষ্টা কৰো cos স্কয়াৰ আছে এইটো একে দেখক এইটো একো নকৰো প্লাস এইটো চা a plus b হোল স্কয়াৰ এইটো ফৰ্মুলা পঢ়িছে না মই কৈছিলো না যে তোমালোক এই বীজগণিতৰ অভেদবোৰ দৰকাৰ হ'ব গতে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকত প্ৰয়োজন হৈ যাব মাজে মাজে a plus b হোল স্কয়াৰ মানে কি ছিল a square plus b square plus twice ab এইটো মতে আমি ভাঙি দিও 1 plus sin a whole square 1 মানে a sin a মানে b বুলি ভাবিলম গতে a plus b whole square হলে a square plus b square plus twice ab 2 into a into b a ঠাইত 1 আছিল b ঠাইত কি আছিল sin a আছিল এইখিনি কৰিলো এতিয়া আমি কি কৰিম তলখিনি আমি একো নকৰো এনেকৈ আছে তেনেকৈ থাকা 1 plus sin a into cos a next one cos square a এইটো ইয়াতে থাকক বট cos square a এইটো যে sin square আছে এইটো cos square এর কাহত লৈ যাও আমি sin square a plus এই 1 square মানে কি 1 গুণ 1 plus 2 into 1 into sin a 2 গুণ 2 দুইলো sin a পূৰণ কৰিলে হয় 2 sin a বুজি পাইছা না এইখিনি নিশ্চয় বুজি পাইছা তোমালোকে তলখিনি একো নকৰো পাতি যোৱা হলি এটা বস্তু cos square a plus sin square যদি তোমালোকৰ অবেকিতা মন আছে গমে পাবা এটো চোৱা sin square a plus cos square a বা cos square a plus sin square a এই দুইটাৰ যোগফল সদায় 1 হয় ঠিক আছে গতে আমি ইয়াতে কি কৰিম cos square a plus sin square a মানে কি পাতিম 1 পাতিম 1 আৰু নেক্সট ইফালে কি আছে ইফালে এটা 1 আছে প্লাস ইফালে কি আছে 2 sin a নেক্সট এইখিনি আমি ইয়াতে কৰিম এটা চোৱা উপৰ চোৱা 1 plus 1 কৰিলে কি হ'ব 2 হ'ব 2 plus 2 sin a divided by কি আছে divided by 1 plus sin a into cos a next উপৰ দুটা 2 আছে চোৱা এটা 2 আছে এটা 2 আছে 2 2 4 নহয় এটা 2 sin a লগত পূৰণ হৈছে ওই দুইটাৰ পৰা আমি দুইটো কমন লৈ লম কমন লৈ ইয়াতে কি হ'ব 1 ৰব আৰু ইয়াতে 2 বাহিৰ ওলাই গৈছে যেটো ইয়াতে sin a হৈ যাব এতিয়া তোমালোকে বুজি পাইছা এই আমি তলৰখিনি একো কিয় কৰা নাছিল কিয় কৰা নাই কাৰণ তলৰখিনি ল এতিয়া উপৰখিনি আমি কটা কটি খেলাব পাৰিম চোৱা 2 লগত 1 plus sin a আৰু cos a লগত 1 plus sin a পূৰণ হৈছে এই পূৰণ হৈ থাকিলে 1 plus sin a টো ইয়াৰ 1 plus sin a লগত আমি কাটি দিব পাৰিম কাটি কি ৰব 2 by cos a ৰলে আকৌ 2 by cos a মানে কি 2 টো যদি আমি বাহিৰত লিখো এনেকৈ 2 by 2 into 1 by cos a লিখিব পাৰো
আকৌ এইটো ভাবা 1/cos a মানে কি হয় এইটো চোৱা 1/cos a এইটো 1/cos a মানে sec a লিখিব পাৰি ঠিক আছে গতি আমি ইয়াতে এই 2 into 1/cos a জায়গাত আমি কি লিখিম sec a গতি 2 into sec a মানে কি 2 sec a হয় 2 sec গতি এইটো হল আর hs গতি এইটো আমি এই দুটা কৰিলো নেক্সট ভিডিওতে আমি বাকিগুলো আলোচনা কৰিম ঠিক আছে ধন্যবাদ